আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ আৰু বিহুৰ গ্ৰেণ্ড বিহু চেল এপিসোড নাম্বাৰ 2 লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বিভিন্ন ধৰণৰ কোৱালিটি কাপোৰ দেখাম। ৱাছ কটন, হেণ্ডমেড ৱাছ কটন কেইটামান জোৰা আপোনালোকলৈ অফাৰ প্ৰাইজত লৈ আহিছোঁ। পচন্দৰ ভিতৰত পৰিলে আপোনালোকে প্ৰথমতে স্ক্ৰীনশ্বট ল'ব আৰু জলদি বুকিং কৰিব, কিয়নো বিহু আহি আছে। যিহেতু কাপোৰযোৰ ডেলিভাৰী কৰাব লাগিব, কুৰিয়াৰ কৰিব লাগিব। কুৰিয়াৰ কৰোঁতে 3-4 ডেজ লাগি যায়। আপোনালোকৰ হোম ডেলিভাৰী হওঁতে 3-4 ডেজ লাগি যায়। যিহেতু আৰু সেইযোৰ কাপোৰ বিহুত আপোনালোকে যদি পিন্ধিম বুলি ভাবিছে তেতিয়াহ'লে ৰেডিও কৰিব লাগিব। গতিকে যিমান পাৰে জলদি আপোনালোকে বুকিং কৰিব পচন্দৰ কাপোৰযোৰ। এতিয়া মই আপোনালোকক দেখাম এইকেইটা হেণ্ডমেড ৱাছ কটনৰ যোৰা। চাওক, চেম ডিজাইনত এনেকুৱা 20 পিচ এভেইলেবল আছে। জলদি বুকিং কৰিব। প্ৰথমতে কৈ আছোঁ, কিয়নো ভিডিঅ'খিনি শ্বেয়াৰ কৰাৰ পিছত খুব জলদি চল্ড আউট হৈ যায়। বহুতক দিব নোৱাৰোঁ, বিচাৰি থাকে পিছত। গতিকে আপোনালোকে সোনকাল চাই ল'ব। আৰু এইটো এটা খুব ধুনীয়া মৰম লগা কালাৰ, খুব মৰম লগা কালাৰত। এখন হৈছে চাদৰখন। চাওক, মই গাত লৈ দেখাই দিছোঁ। এইখন হৈছে চাদৰখন, দেখিছে? গোটেই গাত এনেকৈ মিহিকৈ বুটা আছে। এনেকৈ গোটেই বডিতে বুটা আছে। ব্লু আৰু পিংকত কাম কৰা আছে, দেখিছে? এইটো হৈছে আঁচলটো। এইখন হৈছে ইয়াৰ মেখেলাখন। এইখন হৈছে ইয়াৰ মেখেলাখন। চাওক কিমান ধুনীয়া, এনেকৈ ব্লু আৰু পিংকৰ মিনা আছে দেই। ব্লু আৰু পিংকত আছে। এইখন হৈছে মেখেলাখন। খুব ধুনীয়া যোৰা। পচন্দৰ ভিতৰত পৰিলে আপোনালোকে জলদি স্ক্ৰীনশ্বট ল'ব আৰু মোক হোৱাটছআপ কৰিব। নেক্সট দেখাই দিছোঁ। যিহেতু একে ডিজাইনত আপোনালোকে কেইবাযোৰ এভেইলেবল পাব, গতিকে গোটেইকেইযোৰ খুলি নেদেখাওঁ। দুটা ডিজাইন আপোনালোকক মই খুলি দেখাই আছোঁ। আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। 20 পিচ এভেইলেবল আছে মোৰ ওচৰত। জলদি DM কৰিব দেই। নেক্সট এইটো চাওক, কিমান ধুনীয়া পিংক কালাৰ, দেখিছে? যিটো কালাৰ অৰিজিন আপোনালোকে কেমেৰাত দেখি আছে, এইটোৱে কালাৰ হয়। এইখন হৈছে চাদৰখন, দেখিছে? গোটেই বডিত মিহিকৈ কাম কৰা আছে। এইটো ৱাছ কটনৰ যোৰা হয়, হেণ্ডমেড ৱাছ কটনৰ যোৰা হয়। এইটো হৈছে চাদৰৰ আঁচলটো। চাওক, গোটেই বডিত এনেকুৱাকৈ কাম কৰা আছে। নেক্সট এইখন হৈছে ইয়াৰ মেখেলাখন। এইখন হৈছে ইয়াৰ মেখেলাখন। কিমান ধুনীয়া, দেখিছে? ইয়াতো পিংকৰ মিনা কৰা আছে আৰু ফুলখিনি মেৰুন কালাৰত আছে। ছাইড পটি, ব্লাউজ পিচ এভেইলেবল হয়। এইখিনি ইয়াৰে ছাইড পটি হয়। চাওক, ছাইড পটিখিনি এনেকুৱাকৈ থাকিব। পচন্দৰ ভিতৰত পৰিলে আপোনালোকে জলদি মোক স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। অনলি 20 পিচ এভেইলেবল আছে। জলদি DM কৰিব দেই। নেক্সট এযোৰ দেখাই আছোঁ, টচ কটনৰ যোৰা। প্ৰাইচখিনি মই আপোনালোকক হোৱাটছআপতে ক'ম। আপোনালোকে স্ক্ৰীনশ্বটটো লৈ মোক হোৱাটছআপ কৰিলেই হ'ল। মই ইমিডিয়েট আপোনালোকে মোৰ পৰা ৰিপ্লাই পাব। এইযোৰ চাওক, এইযোৰ টচ কটনৰ যোৰা, হেণ্ডমেড টচ কটনৰ যোৰা। মই যিমানখিনি কালেকশ্যন আজি আপোনালোকক দেখাম, এইখিনি হৈছে হেণ্ডমেড কালেকশ্যন হয়। চাওক, এইটো পটিটো এনেকুৱাকৈ থাকিব, ফিক্স কৰি হয়, ঠিক আছে? ৰাণী পিংক আৰু য়েল্ল'ৰে ফুল আছে। এইখন চাদৰখন। চাওক, এইটো হৈছে আঁচলখন। আঁচলটো খুব বেছি হেভি হয়, দেখিছে? খুব ধুনীয়া এটা যোৰা হয়। আৰু ইয়াৰে মেখেলাখন এইটো হয়। মেখেলাখনতো ওপৰলৈকে ফুল আছে দেই। এয়া মেখেলাখনত পূৰা ওপৰলৈকে ফুল আছে। তলত এটা বৰ্ডাৰ আছে আৰু মাজত মিহিকৈ ফুলখিনি, আৰু ওপৰত কিংখাপ ডিজাইনত এনেকৈ আছে। চাওক, মেখেলাখনো খুব হেভি হয়। স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছআপ কৰিব। কালাৰটো যিটো কালাৰ আপোনালোকে দেখি আছে, এইটোৱে হয়। খুব মৰম লগা এটা কালাৰ হয়। নেক্সট এইযোৰ হেণ্ডমেড টচ কটনৰ যোৰা হয়। চাওক, চাদৰখন কিমান মৰম লগা হয়। গোটেই বডিতে এনেকুৱাকৈ কাম কৰা আছে আৰু আঁচলটো থাকিব এনেকৈ দেই। ৰেড আৰু ব্লেকত কাম কৰা আছে আৰু গছ বুটা কৰি থোৱা আছে গোটেই বডিটোতে। এইখন হৈছে চাদৰখন। নেক্সট এইখন হৈছে ইয়াৰ মেখেলাখন। হেণ্ডমেড টচ কটনৰ যোৰা হয়। চাওক, এইখন হৈছে মেখেলাখন। ৰেড আৰু ব্লেকত কাম কৰি থোৱা আছে। খুব ধুনীয়া আৰু খুব মৰম লগা হয় কালাৰটো। নেক্সট এইটো হৈছে এইটো মচুৰ কালাৰ হয় দেই। মচুৰ কালাৰটো খুব মৰম লগা কালাৰ হয়। ফটোত অৰিজিন কালাৰবোৰ আনিবলৈ চেষ্টা কৰোঁ বহুত, কিন্তু কেতিয়াবা কিছুমান কাপোৰ একেবাৰে নাহে। এইটো যিটো কালাৰ আপোনালোকে কেমেৰাত দেখি আছে, এইটোৱে কালাৰ হয়। খুব মৰম লগা আৰু ধুনীয়া কালাৰ হয়। চাওক, পিন্ধিলে খুব ধুনীয়া লাগিব। ৰেড আৰু ব্লেকত এনেকুৱাকৈ কাম কৰা আছে। এইখন হৈছে চাদৰখন। মই গাত লৈ দেখাই দিছোঁ। এইখন হৈছে চাদৰখন। চাওক, কিমান ধুনীয়া লাগিছে। গোটেই বডিতে কাম কৰি থোৱা আছে। যদি আপোনালোকে বিহুত মোৰ কালেকশ্যনৰ কাপোৰ এযোৰ পিন্ধিম বুলি ভাবি আছে, তেতিয়াহ'লে দেৰি নকৰিব, জলদি বুকিং কৰিব, কিয়নো কাপোৰযোৰ আপোনালোকে এক্সট্ৰাকৈ আকৌ ৰেডি কৰিব লাগিব দেই। এইখন হৈছে মেখেলাখন। চাওক, ৰেড আৰু ব্লেকত কাম কৰা আছে। বৰ্ডাৰটো ইমান ধুনীয়াকৈ আছে আৰু দুটা লাইন ওপৰত গছ বুটা কৰি থোৱা আছে। চাওক, এইখন হৈছে মেখেলা। ছাইড পটি আৰু ব্লাউজ পিচ এভেইলেবল আছে আৰু চাদৰৰ দহি কৰি থোৱা আছে। নেক্সট আকৌ এযোৰ
খুব ধুনীয়া কালাৰ, পাৰ্পল কালাৰ, আৰু এই কালাৰটো এতিয়া গৰমৰ দিনত খুব বেছি ট্ৰেণ্ডিঙত আছে। আৰু মই একদম পাতল পাতল কালাৰবিলাকে আনিছোঁ। এইটো হৈছে পাৰ্পল কালাৰত, চাওক আঁচলটো ইয়াৰে এনেকুৱাকৈ ৰেড আৰু ব্লেকত কাম কৰি থোৱা আছে, আৰু গোটেই গাতে এনেকুৱাকৈ ৰেড আৰু ব্লেকত বুটা আছে, আৰু দহিটো ৰেডি কৰি থোৱা আছে। এইখন হৈছে মেখেলাখন, এইখন হৈছে মেখেলাখন, চাওক কিমান ধুনীয়া লাগিছে মেখেলাখন। এইখন হৈছে মেখেলাখন, ওচৰৰ পৰা দেখাই দিছোঁ, ৰেড আৰু ব্লেকত কাম কৰি থোৱা আছে। নেক্সট এইকেইটা হৈছে ইয়াৰে ছাইড পটি, ছাইড পটিকেইটা এনেকুৱাকৈ ব্লেকত আছে দেই। পচন্দৰ ভিতৰত পৰিলে স্ক্ৰীনশ্বট মোক জল্দি জল্দি হোৱাটছআপ কৰিব।